মাজত বন্দী শ লোক লখিমপুৰত অপৰিৱৰ্তিত ৰঙা নদীৰ বান পৰিস্থিতি মাজুলীত বানাক্ৰান্তৰ প্ৰতিবাদ একেদৰে গহপুৰ বোকাখাত ঢকুৱাখানতো বানাক্ৰান্ত শেষ আশ্ৰয় হৈ পৰিছে এতিয়া মথাউৰি খাদ্য বস্ত্ৰ বাসস্থানৰ অভাৱত হাহাকাৰ অৱস্থা বানাক্ৰান্তৰ ৰাজ্যৰ চৌদিশে ভদিয়া বানৰ সংহাৰৰ ছবি জলপ্ৰলয়ৰ মাজত বন্দী শ নৈপৰীয়া লখিমপুৰত আজিও অপৰিৱৰ্তিত ৰঙা নদীৰ বান মাজুলীত বিধায়ক উৎপল দত্তৰ বিৰুদ্ধে বানত ককবকোৱা ৰাইজৰ প্ৰতিবাদ মথাউৰিতেই শেষ আশ্ৰয় বানাক্ৰান্তৰ নিপকো জলবিদ্যুৎ প্ৰকল্প লখিমপুৰবাসীৰ বাবে এতিয়া অভিশাপ ৰাইজক অথাই সাগৰত এৰি ৰং চাইছে নিপকোৱে লখিমপুৰৰ চৌদিশে এতিয়া কেৱল বান বিধ্বস্তৰ হাহাকাৰৰ ছবি ঘৰ দুৱাৰ সকলো হেৰুৱাই মথাউৰিতেই ভোকেতিয়াহে সময় অতিবাহিত কৰিছে বনগাঁও আমতোলা দলহাটৰ ৰাইজে কাৰণ ৰঙা নদীয়ে এওঁলোকক পলকতে কৰি পেলালে ঠিকনাবিহীন মথাউৰিৰ ওপৰত তিনপাতৰ বেৰাৰ এইসমূহ জুপুৰিতেই চলিছে লখিমপুৰীয়া জনতাৰ জীৱন সংগ্ৰাম কালিৰ পৰা মানে আজি 4 দিন হৈ গ'ল গাঁওবুঢ়া মণ্ডলে আহি মানে আমাক ক'লে বোলে তোমালোকে বোলে মানুহখিনি গৰু ছাগলী লৈ যাবা আমি পাছদিনালৈ আহিম তেনেকুৱা গাঁওবুঢ়া মণ্ডলে আজিলৈকে ৰাইজক চাবলৈ অহা নাই তেওঁলোকে যি তদন্ত কৰি যি নিদিয়ে ওপৰলৈ সলবলৈ আমাক ইয়াত কোনোবাই দিবই নাপাওঁ এই দৃশ্য নদীদ্বীপ মাজুলীৰ লুইত খাবলো অঞ্চলৰ সৰ্বদিশতে অৱহেলিত অনাদৃত ৰাইজৰ মাজত ভূতৰ ওপৰত দানৱ পৰা দি সকলো কাঢ়ি নিলে ভদিয়া বানে সোৱণশিৰিৰ কোবাল সোঁতত উটি গ'ল লখিমপুৰ মাজুলী সংযোগী গড় কাপ্তানী পথ ফলত জলবন্দী হৈ পৰিছে লুইত খাবলোৰ হাজাৰ হাজাৰ জনতা সেয়ে অকৰ্মণ্য বিধায়ক উৎপল দত্তৰ বিৰুদ্ধে